এই ৰাজ্যক প্ৰগতিৰ দিশে আগুৱাই নিবলৈ অসম চৰকাৰে এই ৰাজ্যৰ যাতায়াত ব্যৱস্থা উন্নত কৰাত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। असम के लिए असम माला की शुरुआत की गई। এই উদ্দেশ্যে অসম চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম অসম মালাৰ অন্তৰ্গত আসাম সাউথ এছিয়া সাব-ৰিজনেল ইকনমিক কোঅপাৰেশ্যন কৰিডৰ কানেক্টিভিটি ইম্প্ৰুভমেণ্ট প্ৰজেক্ট চমুকৈ ASCCIৰ অধীনত এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্য যোগীঘোষৰ পৰা অমূল্যভাৱে বঙাইগাঁৱলৈ 36.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথ নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পটোৰ মুঠ ব্যয় প্ৰায় 262 কোটি টকা। প্ৰস্তাৱিত এই পথটো যোগীঘোষা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈ খেৰপুজি, ঔডুবি, খেৰুৱাপাৰা, ঢাপনিবাৰী, শালবাৰী, বৈতাবাৰী, বাঁহৰবাৰী, নৰিয়াগাঁও, মোলাগাঁও হৈ বঙাইগাঁও 2 নং ৰাষ্ট্ৰীয় ঘাইপথত শ্বহীদ বেদীক লগ লাগিছে। পকী কামযুক্ত এই 2 লেন পথটোত ঘণ্টাত 80 কিলোমিটাৰ বেগেৰে বাহন চলাচল কৰিব পাৰিব। প্ৰস্তাৱিত এই পথটোৰ মুঠ প্ৰস্থ 12 মিটাৰ। ইয়াৰে পৰিবহণ পথ 7 মিটাৰ আৰু দুয়োকাষে 1.5 মিটাৰ পকী কাঠ আৰু 1 মিটাৰ মাটিৰ কাঠ থাকিব। এই পথটোত 3টা মেজৰ জাংচনছ আৰু 71টা মাইনৰ জাংচনছ থাকিব। ইয়াত 16টা বাছ স্থান নিৰ্মাণ কৰা হ'ব। এই পথত 3খন দলঙৰ লগতে ৰেলৱে অভাৰব্ৰিজো থাকিব। মুখ্য স্থানসমূহত এই পথৰ দাঁতিত মুঠ 6.63 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাভাৰ্ড RCC ড্ৰেইন নিৰ্মাণ কৰা হ'ব। পথ সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি এই পথত পৰ্যাপ্ত পৰিমাণে ক্ৰেছ বেৰিয়াৰ, কচনাৰী চাইনেজ, ৰোড মাৰ্কিংছ, ৰাম্বল ষ্ট্ৰিপছ, সোলাৰ ব্লিংকাৰ্ছ আদিৰ ব্যৱস্থা কৰা হ'ব। এই পথটি সম্পূৰ্ণ হোৱাৰ পাছত কম সময় আৰু কম খৰচতে সুচল যোগাযোগৰ দ্বাৰা জনসাধাৰণৰ যাতায়াত ব্যৱস্থা উন্নত হ'ব। তাৰোপৰি বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ মাজত আন্তঃজিলা যাতায়াত সুচল কৰি অঞ্চলটোত শিক্ষা, স্বাস্থ্যসেৱা আৰু বাণিজ্যিক দিশতো এই পথটিয়ে এক ইতিবাচক প্ৰভাৱ পেলাব। এই পথটোৱে যোগীঘোষাত নিৰ্মাণ হ'বলগীয়া দেশৰ ভিতৰতে প্ৰথমখন মাল্টিমডেল লজিষ্টিক পাৰ্কৰ সৈতে যোগাযোগৰ ব্যৱস্থা সুগম কৰি অঞ্চলটোলৈ এক যোগাত্মক পৰিৱৰ্তন আনিব। এই প্ৰকল্পটোৱে প্ৰায় 21 লাখ লোকক প্ৰত্যক্ষভাৱে আৰু 53 লাখ লোকক পৰোক্ষভাৱে সুবিধা প্ৰদান কৰিব। পথ সুৰক্ষা আৰু হাইৱেৰ মানদণ্ড সম্পূৰ্ণৰূপে বজাই ৰাখি এক উচ্চ গতিবেগ সম্পন্ন পথ হিচাপে চিহ্নিত হৈ এই পথটিয়ে ভৱিষ্যতৰ দিনত অসমৰ অৰ্থনৈতিক পৰিয়ালৰ উন্নয়নৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। NLCPRৰ অধীনত বৰগুনাৰ পৰা নিৰ্মাণ কৰা পথত RCC দলং আৰু 2022-23 চনৰ বাবে SOPD-0 অধীনত দলংখনৰ সংলগ্ন টাইমবান্ধৰ নিৰ্মাণ কৰা হৈছে। বঙাইগাঁও জিলা টেৰিটৰিয়েল ৰোড ডিভিজনৰ PWD উদ্যোগত এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। প্ৰকল্পসমূহৰ ব্যয় ক্ৰমে 39.609 কোটি আৰু 29.37 কোটি টকা। দলংখনৰ মুঠ দৈৰ্ঘ্য 481.68 মিটাৰ। উদ্বোধনীৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰকল্পটো। বীৰ চিলাৰায় উৰণীয়া সেতু নতুনকৈ মুকলি কৰা ঠাইৰ তলত নিৰ্মাণ কৰা হৈছে থিমপল। 2টা পৰ্যায়ৰ প্ৰকল্পটোৰ মুঠ ব্যয় 1 কোটি হ'ব বুলি অনুমান কৰা হৈছে আৰু আনটাইড ফাণ্ড 2022-23ৰ অধীনত আনুমানিক 50 লাখ টকা ব্যয়েৰে প্ৰথম পৰ্যায়টো সম্পূৰ্ণ কৰা হৈছে। টাউন এণ্ড কাণ্ট্ৰি প্লেনিং বঙাইগাঁৱৰ দ্বাৰা ডিজাইন কৰা থিম পাৰ্কখন প্ৰথম পৰ্যায়ত সাধাৰণতে বঙাইগাঁৱৰ নাগৰিক আৰু বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ বাবে মুকলি স্থান, খোজকঢ়াৰ পথ, সাংস্কৃতিক কাৰ্যকলাপৰ বাবে অপেন এৰিয়া থিয়েটাৰ, ৱাল পেইণ্টিং আৰু বাগিচা আদিৰে সজ্জিত কৰা হৈছে। দ্বিতীয় পৰ্যায়ত থিম পাৰ্কখন অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ সাংস্কৃতিক ভাস্কৰ্যসমূহ নিৰ্মাণ কৰা হ'ব। বঙাইগাঁও জিলাৰ সৃজন গ্ৰামত শ্ৰী ৰঘুনাথ মন্দিৰ অতিথিশালা ভৱন নিৰ্মাণ কৰা হৈছে। অতিথিশালাটোৰ লক্ষ্য হৈছে মন্দিৰ চৌহদলৈ অহা দৰ্শনাৰ্থীসকলৰ বাবে আৰামদায়ক থকাৰ ব্যৱস্থা আৰু আধুনিক সুবিধা প্ৰদান কৰা। প্ৰকল্পটোৰ ব্যৱস্থাপনাসমূহ হৈছে ছাত্ৰাবাস, চেণ্ট্ৰেল ডাইনিং হল আৰু পাকঘৰ, VIP সুইট, সাধাৰণ কোঠা, ৰিচেপশ্যন আৰু অফিচৰ সৈতে ৱেটিং হল। উল্লেখযোগ্য যে মন্দিৰটোৰ লগতে এটি নামঘৰ আৰু কিছু আন্তঃগাঁথনিৰো ব্যৱস্থা কৰা হৈছে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ চিটি ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ড চমুকৈ CIDF-ৰ অধীনত আৰু PWD বিল্ডিং বিভাগৰ দ্বাৰা ৰূপায়িত ইকো পাৰ্ক প্ৰকল্পটো অসমৰ ৰাজহুৱা খণ্ডৰ সম্ভৱতঃ প্ৰথমটো ৱাটাৰ স্পৰ্ট বেছড প্ৰকল্প। প্ৰকল্পটোৰ মুঠ ব্যয়
15.69 কোটি টকা। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত বিভিন্ন ৱাটাৰ স্পৰ্টছৰ ব্যৱস্থাপনা কৰা হৈছে। প্ৰকল্পটোত সৰ্বমুঠ 8টা পুল আছে, যাৰ ভিতৰত 5টা পুল প্ৰথম পৰ্যায়ত সাজু কৰা হৈছে। লগতে এটা ছিংগল শ্লাইড আৰু 3টা ফেমিলি শ্লাইডৰ ব্যৱস্থা কৰা হৈছে। দৰ্শনাৰ্থীৰ বাবে সুৰক্ষা সঁজুলিৰ সৈতে বটিং এৰিয়া ছাইট আছে। আন আন্তঃগাঁথনিসমূহ হৈছে 2টা টয়লেট ব্লক, লকাৰৰ সুবিধা থকা চেঞ্জিং ৰুম ইত্যাদি। দৰ্শনাৰ্থীয়ে ঘূৰি ফুৰাৰ বাবে বাগিচাৰ সৈতে পদপথৰো ব্যৱস্থা কৰা হৈছে। নতুন কনফাৰেন্স হল আৰু কনভেনশ্যন চেণ্টাৰৰ নিৰ্মাণ। প্ৰকল্পটোৰ মুঠ মাটিকালি প্ৰায় 7 বিঘা আৰু মুঠ বিল্ডাপ এলেকা 2810 বৰ্গমিটাৰ। প্ৰকল্পটো অতিথিসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ উপযুক্তভাৱে নিৰ্মাণ কৰা হৈছে। কনফাৰেন্স আৰু কনভেনশ্যন চেণ্টাৰটোত উপলব্ধ সুবিধাসমূহ হ'ল কনফাৰেন্স হল, পঞ্জীয়ন স্থান, ভিভিআইপি স্যুট, লঞ্চ, পাকঘৰৰ সৈতে ডাইনিং হল, বিশিষ্ট ব্যক্তিৰ বাবে কোঠালি, সংবাদ মাধ্যমৰ ব্ৰিফিং এলেকা, নিৰ্দিষ্ট পাৰ্কিং আৰু লেণ্ডস্কেপিং। কনভেনশ্যন চেণ্টাৰত থকা কনফাৰেন্স হলটোৰ নিৰ্মাণে কনভেনশ্যন চেণ্টাৰৰ পোষ্টক বৃদ্ধি কৰি তুলিছে আৰু সভা আদি পৰিচালনা কৰিবৰ বাবে শেহতীয়া সকলো ধৰণৰ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যক সকলো দিশ এনেদৰে সামৰি লোৱা হৈছে যাতে কনভেনশ্যন চেণ্টাৰটোত সভা সমিতি আদি সুকলমে সম্পাদন কৰিব পাৰে। বঙাইগাঁৱৰ বৰচম গাঁৱত প্ৰস্তাৱিত অভিলাষী মিনি ষ্টেডিয়ামখনে প্ৰায় 40 বিঘা 4 কঠা আৰু 12 লেচা ভূমি বিস্তৃত এলেকা জুৰি আছে। এই ষ্টেডিয়ামখনে অঞ্চলটোৰ ক্ৰীড়া আৰু বিনোদনৰ বাবে এক সজীৱ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে। মিনি ষ্টেডিয়ামত বিভিন্ন ধৰণৰ ক্ৰীড়া আৰু কাৰ্যকলাপৰ বাবে কেইবাটাও সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। এই সুবিধাসমূহৰ ভিতৰত আছে ইনডোৰ ষ্টেডিয়াম, 3খন বেডমিণ্টন কোৰ্ট, ৰাজহুৱা আৰু ভিআইপি উভয় আসনৰ বাবে পৃথক পৃথক গেলেৰী আৰু ফুটবল খেলপথাৰ ইত্যাদি। 2023 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে বীৰ চিলাৰায় দিৱস উদযাপন উপলক্ষে বঙাইগাঁও জিলা পুথিভঁৰাল চৌহদত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ জৰিয়তে মহান বীৰজনাৰ জীৱন দৰ্শন বৰ্তমান প্ৰজন্মৰ লগত পৰিচয় কৰাই দিয়াৰ এক প্ৰয়াস কৰা হৈছে। 24 নৱেম্বৰ 2022 তাৰিখে লাচিত দিৱস উদযাপন উপলক্ষে জিলা পুথিভঁৰাল বঙাইগাঁও চৌহদত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। মহাযুদ্ধগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মোগলক পৰাস্ত কৰা আহোম সেনাপতিজনাৰ জীৱন আৰু সাহসক সন্মান জনাই এই প্ৰয়াস হাতত লোৱা হৈছে। আন্তঃখন 2022 আৰু 23 অধীনত ইমাৰ্চন ঘাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে দলঙৰ ভেটি আৰু পোষ্ট নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই প্ৰকল্পৰ ব্যয় হৈছে 25 লাখ টকা। ফ্লেগ পোষ্টৰ উচ্চতা 30.5 মিটাৰ। বাগিচা আৰু পোহৰৰ ব্যৱস্থাৰে সজ্জিত এই প্ৰকল্পটোৱে বৰ্তমানৰ ৱাকিং জোনৰ এক নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰে। বঙাইগাঁও জিলাৰ বিকাশ উৎসৱত এই আটাইকেইটা প্ৰকল্পৰ শুভ উদ্বোধন স্থিত প্ৰকৃতিৰ বিৰঙীয়া ৰূপে সুশোভিত